নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আহিছো বাইকৈ বৰগাঁও বিহুতলীলৈ যেহেতু ইয়াত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে 10 বছৰৰ মূৰে মূৰে ধৰ্ম উৎসৱ প্ৰদৰ্শন কৰি আছে গাঁৱৰ ডেকাসকল আৰু অহনীয়া লোকসকলে আৰু যেহেতু ইয়াত গছতলৰ বিহু মানে এতিয়া চলি আছে গাঁৱৰ গাভৰুসকলৰ মাজত আৰু যিসকলে হুঁচৰি পৰিৱেশন কৰি আছে সিহঁতবোৰে হুঁচৰি পৰিৱেশন কৰি আছে আৰু আজি আহিছো তাকে গছতলৰ বিহু গাবলৈ বুলি আৰু এইখনে লাষ্ট মানে বিহু পৰ্ব হ'ব গতিকে পৰৱৰ্তী সময়ত আপোনালোকক এই সম্পৰ্কে ভিডিঅ' আপলোড কৰিম কোনদিনা বিহু হ'ব এয়া বিদ্যান আহিছে আমাৰ এইখিনি ঠাইতেই বিহু উৰুৱা হ'ব তিনিখন গাঁৱৰে একত্ৰিতভাৱে জৈগুখোৱা গৈয়াটিং আৰু বৰগাঁও যিহেতু ধৰ্ম উৎসৱ পৰিৱেশন কৰি আছে আৰু এয়া গাঁৱৰ গাভৰুসকলে আহি নাচ পৰিৱেশন কৰি আছে আমাৰ গাভৰুসকল বৰ্তমান ডেকাসকল নাই সেইকাৰণে আমাৰ ছোৱালীসকলে ইয়াত গীত পৰিৱেশন কৰি আছে সুন্দৰকৈ গীত পৰিৱেশন কৰি আছে ছোৱালীকেইজনী কিন্তু মুখত হাঁহি নাই চাব দেই গাব নাজানে বোলে ডেকা ল'ৰা মাতিছে বৰ চুটি চুটিকে গায় দেই অলপ দেৰি অপেক্ষা কৰাৰ পাছত আহি গ'ল ডেকা ল'ৰা কেইটামান আৰু সিহঁতৰ লগতে গান গাম দিয়া আৰু অলপ দেৰি নচুৱাম নাচনি জেৰেঙা লৈ লৈ যাব বান্ধিল বান্ধিল বাৰ হলকি পৰিলে ছোৱালী মানুহে বন্ধা বোলে নাচনি শুনিলে ওলাব নাচনি উৎসৱটোৰ পানী নাচনি মোৰ কবি ৰঙাতে নাচনি সুতি লৈ বৈ যাব নাচনি মোৰ কলিজা ৰঙাতে নাচনি ৰুটি নৈ বৈ যাব নাচনি হেনুটি ঐ গোটতে নাচনি তুমি কাপোৰ ৰুবা নাচনি হেনুটি ঐ গোটতে নাচনি তুমি নাচলাবা নাচনি মাগতে ঐ ৰখাই লৈ নাচনি মাজতে ৰখাই লৈ নাচনি মোলৈ মনত পেলাবা নাচনি ধুনীয়া হলে নহব নাচনি কামে কাজে লাগিব নাচনি কামে কাজে নহলে নাচনি হাহুৱাই গালে পাৰিব নাচনি কামে কাজে নহলে নাচনি হাহুৱাই গালি পাৰিব নাচনি হাহুৱাই গালি পাৰিলে নাচনি মনত বেজা লাগিব
নাচনী শাহুৱে গালি পাৰিলে নাচনী মনত বেজা লাগিব ছোৱালীবোৰ এদিকে কমি গ'ল আৰু আমি এনেকৈ নচুৱাই আছো আৰু সন্ধিয়াও হৈছে সেইকাৰণে ছোৱালীবোৰ ঘৰৰ ঘৰে গৈছে এনেকৈ আমি বিহু চুৰ গালো অলপ তাৰ পৰা গধূলি হ'ল আৰু ছোৱালীবিলাকো ঘৰলৈ গৈছে এয়া দেখুৱালো বৰগাঁও বিহুতলী আহিব যিহেতু 10 বছৰৰ মূৰে মূৰে ধৰ্মহুঁচৰি গোৱা হয় আৰু এই বছৰো 3খন গাঁও একত্ৰিতভাৱে ধৰ্মহুঁচৰি পৰিৱেশন কৰি আছে পৰৱৰ্তী সময়ত বিহু তাৰিখ ফেচবুকৰ জৰিয়তে জনাই দিম গতিকে আহিব বৰগাঁও বিহুতলীলৈ আৰু এতিয়া আমি যাওঁগৈ আৰু নতুন এটা ভিডিঅ' লৈ আহিম আৰু অশেষ ধন্যবাদ।